আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। নতুন বছৰ বুলি আমি আজি ফুৰিব গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে। তাত আমি চাম দৌলগোবিন্দ আৰু দীৰ্ঘেশ্বৰী মন্দিৰ। আমি যাবলৈ ওলাইছোঁ ব্ৰহ্মপুত্ৰৰ মাজেৰে ফেৰীত উঠিবলৈ আহিছোঁ। আমি ফেৰী ৱেইট কৰি আছোঁ, বৰ্তমান ফেৰী আহি পোৱা নাই। আমি যাব ওলাইছোঁ আমাৰ মৰমৰ বাইদেউ এজনী আৰু মোৰ মানুহজনী আৰু মই। আমি ব্ৰহ্মপুত্ৰত ফেৰীতে আহি আমি উত্তৰ গুৱাহাটী পালোঁ। ইয়াত আমি ধূপ-চাকি কিনিব লৈছোঁ। আমি দীৰ্ঘেশ্বৰী মন্দিৰ প্ৰথম দৰ্শন হ'ম। তাত আমি ধূপ-চাকি এখানি জ্বলাব লাগে, যিহেতু আমি এখানি কিনি ল'লোঁ। এই দোকানীক পইচা দিছোঁ। তেখেতে দেখিছে দৌলগোবিন্দ মন্দিৰ, এইটো দীৰ্ঘেশ্বৰী মন্দিৰৰ প্ৰথম গেট। এইপিনেদি আমি সোমাই যাব লাগিব ওপৰলৈ। আহকচোন আমি মন্দিৰটোৰ ভিতৰলৈ সোমাই যাওঁ। ইয়াতে চাইডত পিকনিক পাৰ্টি বহুত আহিছে। আজি পিকনিক বুলি আজি ৰবিবাৰ যিহেতু বহুত পিকনিক পাৰ্টি আহিছে। আমি উঠি গৈ আছোঁ চিৰি এটাকৈ চিৰি বগাই আছোঁ। বহুত ভাগৰো লাগিছে, কাৰণ এনেকৈ ডিউটি কৰি আহি মন্দিৰ দৰ্শন কৰাটো গোটাই সহজো নহয় আৰু টানো নহয়। মন্দিৰ দৰ্শন কৰি ভালো লাগে, দেহা মন চব পাতল পৰে। আমি আৰু কিছু আমি মন্দিৰ পামেই, গতিকে চাই থাকক আপোনালোকে। আৰু পাৰিলে নতুন বছৰত এনেকুৱা ভ্ৰমণ কৰি বহুত ভাল লাগে, আৰু বিশেষকৈ মন্দিৰ ভ্ৰমণ কৰি বেছি ভাল লাগে। কাৰণ মন্দিৰ ভ্ৰমণ কৰিলে একদম মন দেহা সকলো ভালে থাকে। দেখিছে আমি ওপৰ আহি পালোঁ। ওপৰত ওপৰ চাইডটো ভিউ দেখাইছোঁ আমি 360 ডিগ্ৰী কৰি। বাইদেউ, মই এইটো দেখিছেনে, কি মৰম লগা বান্দৰ। ইয়াত বান্দৰ বহুত আছে, মানে হাতত কিবা লৈ আহিলে বান্দৰে থপিয়াই লৈ গুচি যায়। গতিকে অলপ সাৱধান, যাতে এই মন্দিৰত আহোঁতে আপোনালোকে প্ৰসাদ অলপ ভালদৰে লৈ আহে, নহ'লে বান্দৰে লৈ গুচি যাব। এতিয়া আমি এনেকৈ আহি মন্দিৰৰ ওপৰ পালোঁহি, আৰু কিছু গ'লে আমি মন্দিৰ পামেই। গতিকে যাত্ৰী দেখিছে, বহুত যাত্ৰী আহিছে, কাৰণ পিকনিক পাৰ্টি যিহেতু আহিছে, বিভিন্ন ধৰণৰ জেগাৰ পৰা যাত্ৰী আহিছে। গতিকে ভালে লাগিছে খুব নতুন বছৰত আহি। আমি ওপৰ পালোঁ। এতিয়া আমি মন্দিৰলৈ যাম। ইয়াত আমি প্ৰথম জোতা চেণ্ডেল থ'ব লাগিব। জোতা চেণ্ডেল থোৱাৰ ব্যৱস্থা প্ৰথম আমি কৰিলোঁ, তাৰপিছত মন্দিৰৰ ভিতৰলৈ আমি যাই থাকিম। নতুন বছৰ বুলি এইবাৰ ঠাণ্ডাটো কিন্তু বেছি পোৱা নাই দেই, বহুত গৰমে পাইছোঁ। এই দীৰ্ঘেশ্বৰী দেৱালয় লিখা আছে, শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়। আমি গেটেৰে প্ৰৱেশ কৰিলোঁ। এতিয়া আমি ভিতৰ পিনে গৈ আছোঁ। ভালে লাগিছে ইয়াতে, পৰিৱেশটো বৰ সুন্দৰ, কি চফাকৈ ৰাখিছে ভিতৰৰ পৰিৱেশটো। এইটো মেইন মন্দিৰ। এতিয়া আমি প্ৰথম তাত গৈ ভৰি ধুই লওঁ, ভৰি ধুই মন্দিৰ দৰ্শন হ'ম। ইয়াতে দেখিছে যাত্ৰী, বহুত দূৰৰ পৰা যাত্ৰী আহিছে। আমি হাত ভৰি ধুব আহিছোঁ। দেখিলোঁ তাতে টেপতো পানী নাই। পিছত আমি বেলেগ চাইডে যাই ভৰি হাত ধুই ল'ম। ভৰি হাত ধুই আমি মেইন মন্দিৰলৈ আহিছোঁ। এতিয়া আমি ইয়াত ধূপ চাকি জ্বলাম। এইটো আমাৰ মেইন মন্দিৰ দীৰ্ঘেশ্বৰী দেৱালয়ৰ। ইয়াত আমি প্ৰৱেশ কৰিলোঁ। প্ৰৱেশ কৰি ভিতৰত গৈ আছোঁ। এতিয়া বহুত যাত্ৰী ইয়াতে বহি আছে। বিভিন্ন জেগাৰ পৰা যাত্ৰীবিলাক আহিছে মন্দিৰ দৰ্শন হ'বলৈ। বছৰৰ প্ৰথম যিহেতু ইয়াত দৰ্শন কৰিবলৈ বহুত যাত্ৰী আহিছে, ভালে লাগিছে। আমি গৈ আছোঁ। মন্দিৰৰ ভিতৰ। মন্দিৰটোৰ অকণমান তল পিনে নামিব লাগে, কাৰণ মন্দিৰটো অকণমান তলত, মেইন মন্দিৰটো সোমাই যাব লাগে তলত নামি পিনে। তাত লিখাই আছে যে মন্দিৰৰ ভিতৰত ধূপ ধূনা চাকি জ্বলোৱা নিষেধ। সেই গতিকে আমি ইয়াতে জ্বলাব লাগিব, কাৰণ মন্দিৰৰ ভিতৰত ধূপ জ্বলাব নিদিয়ে, কাৰণ তাতে অকল পুৰোহিতটোহে থাকে। কাৰণ সৰু যিহেতু মন্দিৰটো, তাত বেছি ধূপ চাকি জ্বলালে গেছ বহুত হৈ যাব, কাৰ্বন ডাই অক্সাইড বাঢ়ি গ'লে পুৰোহিতৰ প্ৰব্লেম হ'ব পাৰে। তাৰ বাবে বাহিৰতে চাকি জ্বলাব লাগে। মেইন মন্দিৰ। ইয়াতে ভিতৰত লাইট নাই, যিহেতু ভালকৈ দেখাব নোৱাৰিলোঁ, তাৰ বাবে কেমেৰা বিচাৰিছোঁ। এতিয়া আমি ইয়াত আহি তাত প্ৰসাদ দিয়ে। প্ৰসাদত 40 টকাকৈ লয়। প্ৰসাদ ইয়াতে আপুনি ভাত আৰু মাহৰ দালি পাব। গতিকে ইয়াতে মিনিমাম 300-400 মানুহে খানা খাবলৈ বহিছে।
তাৰ মাজতে আমি বহিলোঁ, এয়া বাইদেউ, এয়া মোৰ অৰ্দাংগিনী, আমি বহিছোঁ, এয়া আমি ৰখি আছোঁ। এই ভাত দিছে, এতিয়া দালি আলু আমি ৰখি আছোঁ, আলি আমি একেলগে সানি খাম। ভালে লাগিছে নতুন বছৰ বুলি, আৰু ভগৱানৰ প্ৰসাদ খাই খুবেই ভাল লাগে, যিহেতু মন্দিৰত আহি প্ৰসাদ খোৱাৰ মজাটোৱে বেলেগ, খুবেই ভাল লাগিছে। এতিয়া আমি ফেৰীৰে মন্দিৰ দৰ্শন কৰি আহিলোঁ যিহেতু, এতিয়া ফেৰীৰে আহি আমি গুৱাহাটীলৈ আহি আছোঁ। দেখিছে ফেৰীত কিমান মানুহ হৈছে, খুব ভালে লাগিছে। ইয়াতে এজন ল'ৰাই গান মাৰি আছে, ল'ৰাজনৰ অলপ ফিজিকেলি হেণ্ডিকেপ মানে, গানবিলাক শুনি বহুত ভালে লাগিছে, তেওঁ বহুত ধুনীয়া ধুনীয়া গান গাইছে। এই দেখিছে গুৱাহাটীৰ ৰোপৱে, এই ৰোপৱে চলি আছে। সূৰ্যৰ পোহৰটো পানীত পৰাৰ পিছত চাবলৈ কি ধুনীয়া হৈছে, দেখিছে ব্ৰহ্মপুত্ৰৰ পানী। কিন্তু এটা বৰ দুখ লগা কথা, আমাৰ ব্ৰহ্মপুত্ৰটো বহুত শুকাই গৈছে, মানে উত্তৰ গুৱাহাটী ছাইড কিছু আছে পানী, আমাৰ দক্ষিণ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে পানী একেবাৰে নাই। এই দেখিছে এইটো উমানন্দ মন্দিৰ, মই দূৰৰ পৰা জুম কৰি দেখাইছোঁ, এইটো উমানন্দ মন্দিৰ। এইবাৰ পাৰিলে উমানন্দ মন্দিৰ আহিব লাগিব, তাতো চাব লাগিব। এইগিলা উমানন্দ মন্দিৰ দেখিছে, মই দূৰৰ পৰা জুম কৰি দেখাই দিছোঁ আপোনালোকক। এবাৰ উমানন্দত আহিলে আপোনালোকক ভালকৈ দেখাম। গতিকে আমি সেনেকুৱা টাইম নাপাওঁ, আজি বহুত দিন ভিডিঅ' দিব পৰা নাই টাইমৰ অভাৱৰ কাৰণে, কাৰণ আমি যিহেতু কাম কৰি থাকোঁ, ডিউটি কৰিব লগা হয়, আহি ডিউটিৰ পৰা ভিডিঅ' বনাবৰ ইচ্ছা নাযায়। গতিকে নতুন বছৰ বুলি একদিন ছুটি পালোঁ, পাই অলপ ফুৰিলোঁ।